আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। মোৰো ভাল, কিন্তু অলপমান বেয়া। কিয় বেয়া জানেনে? দুদিনৰ আগতে মই এটা UPI ট্ৰানজেকশ্যন কৰোঁতে মোৰ এমাউণ্টৰ পইচাটো বেলেগ এটা একাউণ্টত সোমাই গ'ল। মানুহজনৰ লগত যোগাযোগ কৰিছোঁ, তেওঁ দিম বুলিও কৈছে, কিন্তু 2 দিন হ'ল তেওঁ দিয়াই নাই। গতিকে পালে আপোনালোকক নিশ্চয় জনাম। যিহেতু আমাৰ ইলেকশ্যন ডিউটি পৰিছে, ৰাতিপুৱাই গ'লে মোক থৈ আহ। দেখিছেনে, লগৰকেইজনীক নাপাই ফোন কৰি হুলস্থুল। তাৰপিছত ভাবিলোঁ মই ক'ত যাওঁ, মন্দিৰে যাওঁ। গতিকে হনুমান মন্দিৰত গ'লোঁ, অলপমান ভজন চালোঁ, খুব ভাল লাগিলে। যজ্ঞটো অলপমান টাইম থাকি ওলাই দিলোঁ। আপোনালোকে বাৰু ভোট দিলেনে? মই কিন্তু প্ৰমাণ হিচাপে দেখাই দিলোঁ। যিহেতু মই ঘৰত অকলে আছোঁ, খানা একদমেই বনাব মন নাই। নতুনকৈ খোলা ৰেষ্টুৰেণ্টখনত আহি দেখিলোঁ বন্ধ। ঘৰত গৈ পোনা কুকাৰত চাউল দি অৰ্ডাৰ দিলোঁ খানা অৰ্ডাৰ দি ৱেইট কৰোঁ, নাহে। ফাইনেলি আহি গ'ল। এতিয়া মই অৰ্ডাৰ দিছিলোঁ পনীৰ বাটাৰ মছলা। আৰু আপোনালোকে এনেকৈ কেতিয়াবা অৰ্ডাৰ দি খাব পাৰে, যেতিয়াই ঘৰত অকলে থাকে। আজিলৈ যাওঁ, বাই।